Rashna and welcome back to my YouTube channel. So guys, আজি আমাৰ ঘৰলৈ এগৰাকী বা আহিব আৰু তাই ইউটিউবাৰো হয়। তো বাগৰাকীৰ ঘৰ হৈছে যোৰহাটত। তাইক ফাৰ্ষ্ট টাইমৰ কাৰণে মই আজি লগ পাম আৰু তাই আমাৰ ঘৰলৈ আহিব। তো তাই 4টামান বজাত সম্ভৱ ঘৰৰ পৰা ওলাব। তো চাই দিব ভিডিঅ'টো শেষলৈকে। গাইজ বা আহি আছে আৰু এই জাষ্ট ফোন কৰিছিলে, তাই চাৰিআলি পালেহি বোলে। ঠিক আছে, তাই আহি লওক, তাৰপিছত একেবাৰে বহি মেলি লোৱাৰ পিছত আপোনালোকৰ লগত চিনাকি কৰাই দিম। ঠিক আছে, আৰু এটা কথা, আপোনালোকে প্লিজ ইগন'ৰ কৰিব এইবোৰ চাউণ্ডবোৰ, যিহেতু আমাৰ পি জি ছোৱালীজনী চিঞৰিয়ে থাকে, তো সিহঁতকতো মনা কৰিব নোৱাৰোঁ, তো সিহঁতি থাকে ইফালে, তো সেইকাৰণে সেইবোৰ ইগন'ৰ কৰিব, অলপ হাল্লা হয়, সেইকাৰণে মই আপোনালোকক চৰি কৈছোঁ। তো গাইজ, বাৰ নামটো ৰেহানা নহয়, ৰায়হানা হয়, কিন্তু মই সদায় ভুল কৰোঁ। এতিয়া মানে নামটো মই শুধৰাই লৈছোঁ, তাৰপিছত আপোনালোকৰ আগত কৈছোঁ। বা আহি পালেহি, অলপ দেৰি হ'ল, কিন্তু হাই দিছে। বহুত দেৰি কথাই পাতি থাকিলোঁ, আমি পাহৰিয়ে থাকিলোঁ যে ভিডিঅ' কৰি আছিলোঁ। তো এয়াই বাজনী। আপোনালোকে হয়তো বহুতে চাই বাৰ চেনেলটো, আৰু মৰম দিব বাৰ চেনেলটোক, আৰু বাৰ ভাগৰ সোনকালে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ক। মোৰ ছাবস্ক্ৰাইবাৰখিনিক কৈ দিছোঁ, সকলোৱে বাৰ চেনেলটো এবাৰ ভিজিট কৰিব। খুব ধুনীয়া ধুনীয়া ব্লগ দিয়ে আৰু মটিভেট কৰে মানুহক, কিছুমান মটিভেশ্যনেল মটিভেশ্যনেল হেৰি হ'ব, কোটছ হ'ব। কোটছ তাই বেছিয়ে টাইপ কৰিছে বাৰু। মই ইমানো মানে খাছ ইউটিউবাৰ নহয়, আৰু অলপ চলপ অকণমান বুলি ক'ব পাৰি আৰু। নাই অকণমান নহয়, ভালকেই হয়। আৰু ঠিক আছে, তেন্তে তাইক মই কিবাকিবি কথা পাতি লওঁ, আৰু কিবাকিবি ঢেৰ কথা আছে আমাৰ, পাতি মেলি লওঁ। তাইও সোনকালে যিহেতু যাবগৈ লাগিব, বহুত দেৰিকৈ আহিছে। মই তাইক কৈছিলোঁ দিনতীয়াকৈ আহিবলৈ কৈছিলোঁ, আহোঁতে দেৰি হৈ গ'ল, তাইক মই দিনতীয়াকৈ নাহিলে অকণমান টাইমৰ কাৰণে দেখিছা চিপচামি কৰিছে। তো নেক্সট টাইম আকৌ আহিম, এতিয়া ফেমিলিৰ লগত আহিব দেই। এইবাৰ ভণ্টিকো লৈ আহিব। ভণ্টিক কেলৈ লৈ নাহিলা সুধিছোঁ তাইক, তাই কৈছে যে তাই 10ত এইবাৰ মেট্ৰিক দিব, যিহেতু সকলোৱে দোৱা কৰিব যাতে তাই মেট্ৰিকটো ভাল হয়, আমি পাৰ্টি খাবলৈ যাতে পাওঁ, আৰু মই যাম এইবাৰ, একদম পাৰ্টি খাবলৈকে যাওঁ নে কি কোৱা? একদম পাৰ্টি খাবলৈ আহিব। নাই, তাৰ আগত নাযাওঁ, তাৰ আগতো আহিব পাৰা, পাৰ্টিতে টাইম আছে, অহা বছৰতে ৰখিব লাগিব। তোমাৰ ডিচিজন এতিয়া, পাৰ্টিত আহা নে তাৰ আগতে আহা। ঠিক আছে হ'ব বাৰু, ঠিক আছে দিয়া। ৰ'বা গৈছোঁ, এয়া আমাৰ ৰায়হানা বাক খাবলৈ দিছোঁ, আৰু মানে কমপ্লিট হোৱাকৈ নাই, আম্মায়ে আনি আছে এটা এটাকৈ। দাদাজনক মাতি দিওঁ নেকি? তো বা যাবলৈ ওলালে, খালে মেলিলে, আৰু হ'ব দিয়া, ৱেলকাম। এইটো পিন্ধি মই একদম নেক্সট ব্লগত আপোনালোকক ক'ৰবাত গ'লে দেখাম দেই, কেনেকুৱা লাগিছে জনাব। ঠিক আছে, গিফ্টটো দেখায়ে দিলে তাই। ঠিক আছে, আৰু বাও বহুত কিবাকিবি আনিলে মোলৈ, সেইখিনি আৰু নেদেখাওঁ, কি দেখুৱাম। ঠিক আছে তেন্তে, আৰু বা কিবা ক'বা নি? তোমাৰ চেনেলটোৰ কথা কৈ দিয়া, আৰু নামটো কৈ দিয়া। চেনেলটোৰ ডিটেইলছখিনি ডেছক্ৰিপশ্যন বক্সত দি দিব। নামটো এনেই কৈ দিয়া, আৰু মোৰ চেনেল, বাৰ চেনেলটোৰ নামটো কৈ দিয়া। ৰায়হানাজ ব্লগ বুক। আপোনালোকে চাব, যদি ভাল পায় তেতিয়া প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু নটিফিকেশ্যন হেৰিটো বেল আইকনটো ক্লিক কৰি দিব। পাহৰিয়ে গৈছোঁ কওঁতে। নতুন মানুহ কিবাকিবি ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰিব আৰু শুধৰাই দিব ভুলটো। ঠিক আছে, বাই বাই। আহিবা আকৌ দেই। অ'কে, ঠিক আছে, তুমিও যাবা? যাম নিশ্চয়। বাই বাই। ভাল লাগিল দেই, বহুত ভাল লাগিলে। বেয়া চেয়া নাপাবা। মোক বেয়া নাপাবা দেই, কেলৈ বেয়া পাম? মই নাই পোৱা বেয়া পাই। বেয়া চেয়া নাপাবা, আৰু গৈ থাকোঁ। বাই বাই। নাই পোৱা, যোৱা। আৰু ভণ্টিৰ কাৰণে দোৱা কৰিবা। ঠিক আছে, দিছোঁ, মোলৈও কৰিবা দেই দোৱা। ভাল হ'ব দিয়া, বাই বাই। বাই বাই। বহুত বেয়া লাগিছে চাগে, ময়ো কৰি আছোঁ, বাই। তো
গাইজ বা আহি মেলি গ'ল আৰু বহুত বেছি ভাল লাগিল। ফাৰ্ষ্ট টাইম লগ পালোঁ আজি, কিন্তু এনেকুৱা নালাগিল যে মই ডাইৰেক্ট ফাৰ্ষ্ট টাইম লগ পাইছোঁ। বহুত বেছি ভাল লাগিল। আকৌ এবাৰ ইয়াত কৈ দিছোঁ, আহিবা আকৌ, ঠিক আছে। এবাৰ তোমাৰ ফেমিলিক লৈ আহিবা, আমি আকৌ লগ পাম বুলি আশা থাকিল। আৰু মই যোৰহাট গ'লেতো যাম বাৰু এইবাৰ, ঠিক আছে। আৰু এটা কথা এইটো ভিডিঅ'তে মই কৈ দিছোঁ, আচলতে মই ভাবিছোঁ এনেকৈ সদায় ডেইলি এনেকৈতো সদায় এতিয়া কলেজ যিহেতু ষ্টাৰ্ট হ'লেই, ফুৰিব যোৱাটো ব্লগ আপোনালোকে নেদেখিব আৰু কলেজৰ ব্লগনো কিনো দিম। তো মই ভাবিছোঁ যে মোৰ লেপটপটো অলপ বেয়া হৈছে, মানে লেপটপটো অলপ বেয়া হৈছে। একেবাৰে বেয়া হৈ যোৱা আগতে মই ভাবিছোঁ, মই আগত ক্লাছ 8ত থাকোঁতে 10ত থাকোঁতে এক্সকাৰ্ছন গৈছিলোঁ, 10ত এক্সকাৰ্ছন গৈছিলোঁ কলকাতা, আৰু 8ত গৈছিলোঁ মই মুম্বাই, মানালী, চণ্ডীগড়। তাৰে পিকসমূহ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম, আৰু তাত কি কি হৈছিলে সকলোবোৰ মই ষ্টৰিটো আপোনালোকক জনাম। তো আপোনালোকে চাবলৈ যদি এক্সাইটেড তেনেহ'লে মই দেখুৱাবলৈ ট্ৰাই কৰিম, আৰু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যে চাব বিচাৰে নে নাই, তেতিয়াহে মই দেখুৱাম। আৰু মই ভাবিছোঁ ইয়াত থৈ দিলে লেপটপটো বেয়া হৈ গ'লেও যদি ফটোবোৰ লেপটপ পৰা নাইকিয়া হৈ যায়, তেতিয়াও এই ইউটিউবত তেতিয়া চাই থাকিব পাৰিম মই সদায়। সেইবাবে ভাবিছোঁ লেপটপ পৰা নুলিয়াওঁ বুলি ভাবিছোঁ। কেইখনমান উলিয়াব পাৰিলেতো ইয়াত উলিয়াই মোবাইলত ডাইৰেক্ট দিম, নাইবা মই লেপটপৰ স্ক্ৰীনৰ পৰা এনেকৈ ৰেকৰ্ড কৰি কৰি আপোনালোকক দেখুৱাম, ঠিক আছে। তো যদি এক্সাইটেড আৰু চাবলৈ ইচ্ছা কৰে তেনেহ'লে মই দিম বুলি ভাবিছোঁ। আৰু কমেণ্ট কৰি জনাবচোন কোনে কোনে চাবলৈ এক্সাইটেড হৈ আছে। তো নেক্সট সেইকেইটা ভিডিঅ' নাইবা আৰু কেইটামান ভিডিঅ' আহি আছে বাৰু, সেইকেইটাৰ ব্লগৰ পিছতে এইটো ভিডিঅ' লৈ আহিম বুলি ভাবিছোঁ। এক্সট্ৰা হ'ব, যিটো কলকাতা এক্সকাৰ্ছন সেইটো এক্সট্ৰা হ'ব, আৰু মানালী, চণ্ডীগড় আৰু গৈছিলোঁ যে আপোনাৰ মুম্বাই গৈছিলোঁ, তাৰো সেইটো ভিডিঅ' এক্সট্ৰা হ'ব। তো চাবলৈ ৱেইট কৰি থাকক। আৰু যদি কোনোবা ছাবস্ক্ৰাইব নকৰা মানুহে চাই আছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু বাৰ চেনেলটোও কৰি দিব, অলপ মৰম দিব, ঠিক আছে। এই বাক মই প্ৰথম ফেচবুকত চিনাকি, আৰু বহুতে সুধিব পাৰে ন তাইক কেনেকৈ চিনি পোৱা, কি কথা। তো প্ৰথম তাইক মই ফেচবুকৰ দ্বাৰা চিনাকি, তাৰপিছত তাই মোৰ হেনো ব্লগ চাইছিলে তেতিয়া ঈদৰ ব্লগ এটা চাইছিলে, তাই হেনো ভাল লাগিল। তেতিয়া তাই মোক ফেচবুকত মেছেজ কৰিছিল, নে মই মেছেজ কৰিছিলোঁ, কিবা এটা তেনেকুৱা হৈছিলে। তাৰপিছতে তেতিয়া আমি মেছেজ কনভাৰচেশ্যন ষ্টাৰ্ট হ'ল, তাৰপিছত হোৱাটছএপত কথা পাতোঁ, আৰু তেনেকৈ আমাৰ চিনাকি আচলতে। তাৰপিছত তাই মোৰ ব্লগ চাই হেনো, তাৰপিছত ব্লগ চাই ভাল লাগিল। তাৰপৰা তাইও বোলে ব্লগ চেনেল খুলিব মন গ'ল, আৰু মোৰ পৰাই ইনস্পায়াৰ হৈ পিনি তাই হেনো ব্লগ চেনেলটো খুলিলে, আৰু মোক বোলে তাই বহুত বেছি ভাল পায়। তো তাৰ বাবে বহুত বেছি ভাল লাগিল যে মোক দেখি কোনোবাই ইনস্পায়াৰ হৈ এটা চেনেল খুলিছে, সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। আজি মোক ভাল পায় কাৰণে তাই মোৰ ঘৰলৈ আহিলে, আৰু তাই মোৰ ঘৰলৈ আহিলে বাবে বেছি ভাল লাগিল। এইবোৰ আচলতে মোৰ ইউটিউবটো খোলাৰ পৰা এটা কথা মই গম পাইছোঁ, বেয়া পোৱা মানুহৰ লগতে ভাল পোৱা মানুহ বহুত থাকে, আৰু তেনেকৈ বহুতে মোক মৰম দিছে। সেইদিনা ৰিচেণ্টলি আমাৰ ফ্ৰেছাৰ্ছ কালি হৈ গৈছে, কালি আমাৰ কলেজ ফ্ৰেছাৰ্ছ আছিল। তো কলেজ ফ্ৰেছাৰ্ছলৈ যাওঁতেও মোৰ লগৰ এগৰাকী, মানে মোৰ ছেইম এজৰে হ'ব, তাইও মোৰ কলেজতে পঢ়ে, মোক ঘপককৈ মাত লগালে, তোমাৰ ইউটিউব চেনেল আছে ন, মই তোমাৰ ভিডিঅ' চাওঁ, তুমি আমুকত গৈছিলা ন, আমুকটো কৰিছিলা, মানে মোৰ গোটেই ডেইলি আপডেটছবোৰ তাই গম পাই থাকে আৰু চাই মানে মোৰ ভিডিঅ'বোৰ। সেইটো শুনিও বহুত বেছি ভাল লাগিল। আৰু সেইটো সময়ত একচুৱেলি ফটো মৰাও নহ'লে, পটককৈ নহয়তো আৰু চব টাইমতে পটককৈ ফটো এখন মাৰা বুলি কৈ দিব নোৱাৰি নহয়। সেইকাৰণে মানুহৰ মৰমবোৰ দেখি মোৰ বহুত বেছি ভাল লাগিছে। এনেকৈ মোক মৰম দি যাব সকলোৱে, দোৱা আৰু আশীৰ্বাদ কৰিব। যিটো বস্তু দোৱাটো বহুত ডাঙৰ বস্তু, যিহেতু সেইটো কিনিব নোৱাৰি, ক'তো কিনিবলৈ নাপায়। তো সকলোৱে ভাল পোৱা মানুহসকলে যিমান পাৰে মোক দোৱা কৰিব, আৰু বেয়া পোৱা মানুহসকলেনো কিনো কৰিব, এতিয়া মোক বেয়া পায়নো কি কৰিব, কিন্তু বেয়া পায় কোনোবাই, সেইটো মই কেয়াৰেই নকৰোঁ। কোনোবাই বেয়া পায়, ভাল পোৱা বেয়া পোৱা থাকেই, তাৰ মাজতে ভাল পোৱা মানুহ থাকিব, বেয়া পোৱা মানুহ থাকিব। তো যিমান যি হওক মোক ভাল পোৱা মানুহ বহুত আছে। তো সেইটো জানি মোৰ বেছি ভাল লাগিছে, আৰু এই ইউটিউবৰ প্লেটফৰ্মটোৰ জৰিয়তে মই গম পাইছোঁ কিমানে মোক ভাল পায়। তো ইউটিউব চেনেলটো এটা মোৰ গড ব্লেছিংছৰ নিচিনা, আৰু
এটা আল্লাই দিয়া ভাল উপহাৰ মোৰ বাবে। মোৰ মাইণ্ডত খেলালে যে মই ইউটিউব চেনেল এটা খোলোঁ আৰু আপোনালোককো মই নিজৰ ফেমিলিৰ নিচিনাকৈ ভাবোঁ, শ্বেয়াৰ কৰোঁ, যিখিনি কথা শ্বেয়াৰ কৰিব পাৰোঁ। আৰু আজি এই সৰু ব্লগটো আপোনালোকৰ বাবে আগবঢ়ালোঁ। বা অহাৰ তাই মোৰ ফেমিলিৰে ওলালেগৈ কিবা কিবি কৰি, মানে আপোনে হয় আৰু, তো কাজিনে হ'ব আৰু তাই। তো ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগিল, বেছি আৰু দীঘলীয়া নকৰোঁ আৰু শ্বৰ্টকৈ এইটো ভিডিঅ' দিছোঁ আপোনালোকৰ বাবে আগবঢ়ালোঁ। কেনেকুৱা পালে জনাব কমেণ্ট ছেকশ্যনত। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। লগ পাইছোঁ নেক্সট ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।